বৰ্তমান আমি চানমাৰীলৈ গৈ আছোঁ। বাইক ষ্টাৰ্ট দিছে এতিয়া বন্ধুজনে। কোনফালে যালে ভাল হ'ব? আমি চিধা যাওঁগৈ। এতিয়া আমি গৈ আছোঁ ভিৰৰ মাজত পচন্দ ৰ'দৰ উত্তাপ সহ্য কৰি। তো আহক মোৰ লগত, মোৰ ভিডিঅ'টো চাই থাকিব। এতিয়া আমি দীঘলী পুখুৰী পাৰ হৈ এতিয়া চানমাৰী অভিমুখে আমি গতি কৰি আছোঁ। আপোনালোকে স্ক্ৰীণত দেখা পাই আছে উত্তৰ গৰম প্ৰখৰ ৰ'দ। এই ৰ'দৰ মাজতো আমি গন্তব্যস্থানলৈ গতি কৰি আছোঁ। সঁচাই বহুত ভাল লাগি আছে। এইফালে মৃদু হাৱা বহি আছে, তথাপিতো বহুত গৰম হাৱা, আৰু অতি সোনকালে আমি গন্তব্যস্থান পাম। এইটোৱে হ'ল আমাৰ অফিচ, আৰু এই অফিচত এতিয়া বৰ্তমান আমি গাড়ীখন পাৰ্কিং কৰিম। পাৰ্কিং কৰাৰ পিছত আমি অফিচটোলৈ সোমাই যাম। ফাইনেলি আমি আহি পালোঁ মোৰ গন্তব্যস্থানটো। এয়া হৈছে এইটো আপোনালোকে দেখি আছে এই বিল্ডিং। ইয়াতে মানে আমাৰ গোটেই ফটোৰ কামখিনি হয়, এলবাম বনোৱা হয় ইয়াতে। এতিয়া চাওঁ কিমানখিনি কাম হেৰি কৰিব পাৰোঁ। এতিয়া বৰ্তমান আমি মোৰ বন্ধু এজন আছে, সেই বন্ধুজনক আমি লগ কৰিম। বন্ধুজনক লগ কৰাৰ পিছত তেখেতৰ হাতত আমি পেন ড্ৰাইভটো দি দিম, আৰু পেন ড্ৰাইভটো দিয়াৰ পিছত আৰু এসপ্তাহৰ পিছত আমাৰ গোটেইখিনি তেওঁলোকে এলবামটো ডেলিভাৰী দিব। অ' ৰাজু ভাই দেখোন, মজা লগ পাই গ'লো দেই। ভাল 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 ভাল। এইজন হ'ল মোৰ বন্ধু, আৰু এওঁকে মই লগ কৰিবলৈ আহিছিলোঁ, আৰু এওঁৱে আমাৰ গোটেইখিনি কাম কৰিব। ৰাজু ভাই এওঁৰ নাম, আৰু আমাৰ গোটেইখিনি কাম এওঁৱে মানে চম্ভালে। খুব সুন্দৰকৈ মানে এলবামবোৰ সজাই থৈ দিছে, আৰু এইবোৰ হৈছে এলবাম। আৰু গুৱাহাটীৰ গোটেইখিনি কাম ইয়াতেই হ'ল, এলবামৰ কামখিনি, বিয়াৰ এলবামৰ কামখিনি, আৰু মানে সকলোবোৰ চোৱা চিতা কৰে আমাৰ এই ৰাজুৱে, মোৰ বন্ধুজন। এওঁৱে গোটেইখিনি কাম মানে চোৱা চিতা কৰে, ডেলিভাৰী এওঁৱে কৰে। এইবোৰ হৈছে ফটো এলবাম, বিভিন্ন ধৰণৰ ফটো এলবাম ইয়াতে পোৱা যায়, আৰু এই এলবামবোৰ দামোবোৰ মানে সুকীয়া হয়। এই এনেধৰণৰ এটা এলবাম, নাম নাজানো, কিন্তু এওঁলোকেহে জানে এনেকুৱা ধৰণৰ এলবাম কি নাম। আমি ধৰ কাম কৰি আছোঁ হয়, কিন্তু তথাপিতো আমি নামবোৰ নাজানো, এওঁলোকে ভালকৈ জানো। হয়, ডেলিভাৰী কেতিয়া হ'ব? 30 তাৰিখ। আৰু হেৰিটো কেতিয়া দিব? মঙলবাৰে। আৰু আজি এটা কাম কৰক না, মোৰ হেৰিত কিবা যদি হৈ গৈছে দি দিয়ক। কিমান দিলা? 500। তো আমি কিমান দিব লাগিব এতিয়া? 2450। বঢ়িয়া, ঠিক আছে তেতিয়াহ'লে। বাৰু যিয়ে নহওক, মোৰ বন্ধুজনে ফাইনেলি মোৰ কামটো কৰি দিলে, তো ভালেই লাগিল ইয়ালৈ আহি। বহুত সোনকালে কামখিনি সমাধান হৈ গ'ল। আমি 30 তাৰিখে এলবামটো ডেলিভাৰী পাম। তাৰপিছত আমি 30 তাৰিখে আমি এলবামটো ডেলিভাৰী ল'ম, পাৰ্টিক দিবলৈ যাম। তো আকৌ লগ পাম। তো ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু কমেণ্টত জনাব ভিডিঅ'টো চাই কেনে পালে, কাৰণ আপোনালোকৰ কমেণ্টে এনেধৰণৰ ভিডিঅ' বনাবলৈ মানে উৎসাহ অনুপ্ৰেৰণা যোগায়। চ' আকৌ লগ পাম, ধন্যবাদ।